নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাব যে DME 2008টা পদৰ এক্সাম কেতিয়া হ'ব আৰু ইয়াৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিম। তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে চেনেলটো নতুনকৈ হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ যেতিয়া আমি নতুন নতুন আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাম আপোনালোকে নটিফিকেশ্যনৰ সৈতে চাই থাকিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, বহুতে সুধি আছিল যে DME 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিম আৰু 2008টা পদৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব। তো বন্ধুসকল, আপোনালোকে চাওক, অফিচিয়েলি সাইটৰ পৰা কোনো নটিফিকেশ্যন অহা নাই। হয়তো আপোনালোকৰ DME 2008টা পদৰ এক্সাম জুলাই মাহৰ শেষৰ সপ্তাহত হোৱাৰ সম্ভাৱনা আছে। তাৰ কাৰণে হয়তো অফিচিয়েলি নটিচটো অহা নাই। অফিচিয়েলি নটিচটো অহাৰ লগে লগে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম DME 2008টা পদৰ এক্সাম ডেটটো কেতিয়া হ'ব আৰু ইয়াৰ এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড কৰিব পাৰিব। যদিহে জুলাই মাহৰ শেষৰ সপ্তাহত DME 2008টা পদৰ এক্সাম ডেট অনুষ্ঠিত কৰা হয়, তেনেহ'লে আপোনালোকৰ এডমিট কাৰ্ডটো 15 তাৰিখৰ পৰা 20 তাৰিখত আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু অফিচিয়েলি নটিচটো অহাৰ লগে লগে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তাৰ কাৰণে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি চেনেলটোত নতুনকৈ হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বিভিন্ন ধৰণৰ আপডেটসমূহ এইটো চেনেলৰ পৰা পাই থাকিব। তাৰ আগতে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ DME 2008টা পদৰ এক্সাম ডেট আৰু এডমিট কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছটো এইখন চেনেলৰ পৰা জানিব পাৰিব। যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে থকা বেল আইকনডাল প্ৰেছ কৰি ৰাখক।